হেল্ল' ফ্ৰেণ্ডছ, কাৰেণ্ট এফেয়াৰ্ছ অসমৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বৰ্তমান সময়ৰ অতিকৈ চৰ্চিত বিষয়, ভাৰতত iPhone 14 নিৰ্মাণ হ'ব নেকি? ব্লুমবাৰ্গ নিউজে মঙলবাৰে জনোৱা অনুসৰি চীনত সামগ্ৰীৰ প্ৰাৰম্ভিক মুক্তিৰ প্ৰায় 2 মাহ পিছত এপল ইনকে ভাৰতত iPhone 14 নিৰ্মাণ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। প্ৰতিবেদনখনত বিষয়টোৰ সৈতে পৰিচিত লোকসকলক উদ্ধৃত কৰি প্ৰতিবেদনত কোৱা হৈছে যে কোম্পানীটোৱে ভাৰতত উৎপাদন বৃদ্ধি কৰিবলৈ আৰু আগৰ মুকলিৰ বাবে নতুন আইফোন নিৰ্মাণত পিছপৰি থকাটো সাধাৰণ 6ৰ পৰা 9 মাহলৈ হ্ৰাস কৰিবলৈ যোগানকৰ্তাসকলৰ সৈতে কাম কৰি আছে। ইকনমিক টাইমছে আগতে প্ৰতিবেদন দিছিল যে এপলে ইয়াৰ আহিবলগীয়া iPhone 14 ভাৰতৰ পৰা প্ৰেৰণ কৰাৰ মূল্যাংকন কৰিব পাৰে, কিয়নো আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্মাৰ্টফোন কোম্পানীয়ে চীনৰ বাহিৰত উৎপাদন স্থান স্থাপন কৰি যোগান দক্ষতাৰ ওপৰত ভূ-ৰাজনৈতিক বিপদাশংকা হ্ৰাস কৰিব বিচাৰে। যদিও হ্ৰস্বম্যাদী সময়ত ভাৰতৰ আইফোন ক্ষমতা বা চালানৰ এতিয়াও চীনৰ সৈতে যথেষ্ট ব্যৱধান আছে, ই এপলৰ বাবে এটা অনা-চীনা আইফোন উৎপাদন ছাইট নিৰ্মাণত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানীটোৱে ক্ৰমান্বয়ে ভাৰতত আইফোনৰ উৎপাদন বৃদ্ধি কৰি আহিছে। বৰ্তমান ইয়াৰ সঁজুলিবোৰ ভাৰতত 3টা চুক্তি নিৰ্মাতাৰ দ্বাৰা নিৰ্মাণ কৰা হয়: ফক্সকন, সোনহে, উইষ্ট্ৰন আৰু পেগাষ্ট্ৰন। এপলৰ 3টা অংশীদাৰ হৈছে মোবাইল নিৰ্মাণৰ বাবে ভাৰত চৰকাৰৰ উৎপাদন সংযোজিত ইনচেণ্টিভ আঁচনিৰ অংশ। তেওঁলোকে ইনচেণ্টিভ প্ৰাপ্ত কৰিবলৈ এই বছৰে প্ৰতি বছৰে নিম্নতম 4,000 কোটি টকাৰ সামগ্ৰী প্ৰস্তুত কৰিব লাগিব। বিষয়টোৰ সৈতে পৰিচিত লোকসকলে ব্লুমবাৰ্গক কৈছিল যে এপলে ভাৰতত উৎপাদন বৃদ্ধি কৰিবলৈ আৰু নতুন আইফোনৰ উৎপাদনত ব্যৱধান আগৰ লঞ্চৰ বাবে সাধাৰণ 6ৰ পৰা 9 মাহলৈ হ্ৰাস কৰাৰ বাবে যোগানকৰ্তাসকলৰ সৈতে কাম কৰি আছে। এপলে দীৰ্ঘদিন ধৰি চীনত ইয়াৰ বেছিভাগ আইফোন তৈয়াৰ কৰি আহিছে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে চীনা চৰকাৰৰ সংঘৰ্ষ আৰু ভাইৰাছৰ বিস্তাৰ ৰোধ কৰিবলৈ শেহতীয়া লকডাউনকে ধৰি অন্যান্য কাৰকৰ মাজত বিকল্প বিচাৰি আছে। খবৰ অনুসৰি ফক্সকন টেকনলজিয়ে চীনৰ পৰা উৎপাদনবোৰ প্ৰেৰণ কৰা আৰু তামিলনাডুৰ চেন্নাইৰ বাহিৰত থকা ইয়াৰ প্ৰকল্পত iPhone 14 ডিভাইচটো একত্ৰিত কৰাৰ প্ৰক্ৰিয়াটো অধ্যয়ন কৰিছিল। এইখিনিয়ে আছিল আজিৰ টপিকটোৰ মূল বিষয়বস্তু, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগ পাম নেক্সট ভিডিঅ'ত।